নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া লখিমপুৰ টাউনৰ পৰা আহি আমি গণেশ মন্দিৰ পালোহি। গণেশ মন্দিৰ এয়া আমি সোমাব বিচাৰিছোঁ। এয়া প্ৰথম গেট পাৰ হ'ম। এতিয়া আমি প্ৰথম গেটখন পাৰ হৈয়ে আমি এখন ডাঙৰ শৰাই পাম। কিমান মৰম লগা পৰিৱেশ চাওকচোন আপোনালোকে। কিমান মৰম লগা পৰিৱেশ চাওকচোন। সিফালে আনফালে এয়া শৰাইখন দেখালৈ আপোনালোকক সোমাই গৈ এটা সৰু পুখুৰী পায়। পুখুৰীটোত কাছৰ আছে। এয়া মই কাছৰখিনি দেখি মাতিলোঁ সিহঁতক। সেয়া চাওক, কাষতে এজনী কাছৰ ওপৰত উঠি ৰ'দ লৈ আছে। আনফালে সেয়া ডাঙৰ এটা কাছৰ ঘূৰি ফুৰিছে। ইয়াত দিয়া হৈছে মুড়ি খাবৰ বাবে আহিছে। কাছৰখিনি চাই ভাল লগাৰ বাবে অলপ দেৰিলৈকে কাছৰখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ আৰু লগতে আমিও চালোঁ। ইয়াতে মই লখিমপুৰত আহিলেই মই গণেশ মন্দিৰত সোমোৱা হয়েই প্ৰায়। আৰু কাষতে দুৰ্গা মন্দিৰ ভাগ আছে, তাকো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি ইয়াৰ ভিতৰচোৱাত সোমাব পৰাহেঁতেন বেছি ভাল আছিল। আপোনালোকক দেখাবও পাৰিলোঁ হয়, কাৰণ বিশেষ কাৰণত আমি দেখাব নোৱাৰিম ভিতৰচোৱা। এয়া প্ৰথম সোমাই আহি এয়া আপোনালোকক কৈছোঁৱেই মই, এখন শৰাই পাব। শৰাইখনৰ কাষতে এটা পুখুৰী আছে। ইয়াত এয়া কাছৰ চৰি আছে। এইখিনিতে অকণমানি এটা কাছৰ ওলাই, কিমান মৰম লগা চাবচোন আপোনালোকে। সিটো ওপৰলৈ উঠিছে আৰু এইটো অকণমানি পোৱালিটো দেখিছেনে? মই অলপ আপোনালোকক দেখাবৰ বাবে চেষ্টা কৰিছিলোঁ। এয়া কিমান মৰম লগা কাছৰ পোৱালিটো ওপৰত উঠি আহিছে। ওচৰতে দেখিছে চাগে, এয়া এজনী ৰ'দ লৈ আছে, দেখাইছোঁৱেই মই। প্ৰথম আহি দেখিলোঁ আৰু কাষতে বালি দি থোৱা আছে। এইদৰে ওপৰলৈ উঠি গৈ তেওঁলোকে বালিখিনিতে কণী পাৰে বুলি কোৱা শুনিছোঁ। কণী পাৰি কাছৰে তাতে ঢাকি থৈ দিয়ে। তাৰ পৰা পোৱালিখিনি ওলাই আহি এইদৰে পানীত চৰে। সেয়া চাওক, আনফালে এটা ডাঙৰ কাছ আৰু আহিছে। আনকালে মোৰ ভতিজাজনীয়ে ভিডিঅ'টোত ভইচ দিয়ে, আজি মই দিছোঁ। কিবা ভুলো হ'ব পাৰে, ভুল হ'লে আপোনালোকে শুধৰাই ল'ব বুলি আশা কৰিছোঁ। এইফালে আছে শহাপহু গঁৰালখিনি আৰু বগা নিগনি গঁৰাল। এয়া গণেশ মন্দিৰ ভাগ। ইয়াৰ ভিতৰচোৱাত সোমাব পৰা হ'লে ভালেই আছিল, কাৰণ সোমাব নোৱাৰিলোঁ। আপোনালোকক আঁতৰৰ পৰা দেখাবলৈকে চেষ্টা কৰিলোঁ। এইফালে এখন ল'ৰা ছোৱালীৰ বাবে পাৰ্ক বনাই থৈছে। এয়া চাওক, কাছৰটো আকৌ উঠি আহিল। এইখিনিৰ পৰা আমাৰ যাব মনেই যোৱা নাছিলে। নিচেই কাষতে শহাপহু গঁৰালটো আছিলে, তাত আহিলোঁ আমি। ভাগিনজনীয়ে শহাপহুক খুৱাবৰ বাবে ঘাঁহ আনিবলৈ দৌৰি আহি ছিঙি পেলাই লৈ গৈছে। চাবচোন কি ধুনীয়াকৈ তাই খুৱায়। ভাল লাগি ময়ো এডাল খুৱাই দিলোঁ। এয়া আমাৰ ছোৱালীয়ে খুৱাই আছে। এয়া চাবচোন কি ধুনীয়াকৈ খাব পহুজনীয়ে। কিমান মৰম লাগে চাওকচোন খাই থাকোঁতে। ইয়াত বহুত ডাঙৰ ডাঙৰ গাঁত খান্দি থৈছে সিহঁতি পোৱালি পাবৰ বাবে। আনফালে আমাৰ ভতিজাজনীয়ে খুৱাবলৈ চেষ্টা কৰিছে পহুজনীক। এয়া চাওক, কিমান ধুনীয়াকৈ খাই দিছে সি হাততে। নিচেই কাষতে বগা নিগনিৰ বাঁহটো আছে। এয়া চাওক, দেখালোঁ কিমান মৰম লগা পহুৰ নিচিনাই, কাৰণ এইখিনিত বেছি দেৰিলৈকে আপোনালোকক দেখাব নোৱাৰিলোঁ।
সেয়া চাওক, দেখি বহুত মৰম লাগিছে। সেহেঁতি নিজৰ মাজতে কাজিয়াও কৰে। এইটো বাঁহত কম আছে, নিচেই কাষতে এয়া দেখিছেনে? ইয়াত আগতে ওপৰৰ পৰা পানী ধুনীয়াকৈ বৈ থাকে, কিমান মৰম লাগে। এতিয়া কিবা কাৰণত চাগে তাৰ যিখিনি প্ৰস্তুত কৰি থৈছিলে কিবা প্ৰব্লেমো হ'ব পাৰে। আৰু এইখিনিতে ল'ৰা ছোৱালীয়ে বহি আগতে মই খেলি থকা দেখোঁ, সৰু সৰু ল'ৰা ছোৱালীবোৰ আহিলে। এয়া এখন ডাঙৰ নাও দেখাইছে গণেশ মন্দিৰত। সেইফালে যে দেখাইছিলোঁ হাতী মূৰ্তিভাগ, এয়া দেখিছেনে? ইয়াত গণেশ মন্দিৰৰ যিভাগ নাও, তাত তাৰ ৰছীডাল এয়া সুৰত বান্ধি দিয়া হৈছে। এয়া ৰাখি থোৱা দেখাইছে, মানে নাওখন বান্ধি ৰাখিছে। নাওখনৰ তলৰ চোৱাত পানী আছে, এয়া চাওক। ইয়াত হেনো বহুত ডাঙৰ ডাঙৰ মাছো আছে। পাৰটো বন্ধাই ৰাখিছে পকাকে। এয়া কিন্তু পকাৰেই হয় দেই নাওখন। এয়া চাওক, ইয়াত এয়া পাৰ, ইমান ধুনীয়াকৈ বাঁহ সাজি তেওঁলোকে তাত আশ্ৰয় লৈছে। কিমান মৰম লাগিছে চাওক। ইয়াত পোৱালিও দিছে, দেখিছেনে? সিটোত সেই তাত পোৱালি আছে, ভিতৰ চাইডেদি বাঁহ সাজি কণী পাৰি উমাই আছে। এয়া চাওক, এইফালে উঠি অহা হয়। এইখিনিতে চাওকচোন, এয়া নিগনি মূৰ্তিটোৰ তলতে বাঁহ সাজি পাৰই কণী পাৰি পোৱালি উঠাইছে। পোৱালিখিনি উৰি গ'ল, পিছে এতিয়া আকৌ ফুটা কঢ়িয়াই আছে। সেয়া চাওক, ইমান মৰম লগা পৰিৱেশ ইয়াত। আনফালে সৰুকৈ এখন সৰু ল'ৰা ছোৱালী আহিলে খেলিবৰ বাবে পাৰ্ক বনাই ৰাখিছে। ইয়াত আমি উঠোঁতে আমাৰ কি হ'ল চাবচোন। মই যে বহুত ডাঙৰকৈ এটা ঠেকেচা খালোঁ, বহুত দুখো পালোঁ। দুখ পোৱাখিনি মই আপোনালোকক মানে কি দেখাব নোৱাৰিলোঁ, কাৰণ মই হাঁহিয়ে উৰাই দিলোঁ। ইয়াত আহিলে মনটোৱে বহুত ভাল লাগি যায়। লখিমপুৰ টাউন পোৱাৰ আগতে আপোনালোকে এয়া পাব। বান্দৰদোৱা হৈ গ'লে লখিমপুৰ টাউন পোৱাৰ আগতেই আপোনাৰ গণেশ মন্দিৰ আৰু দুৰ্গা মন্দিৰ পৰিদৰ্শন কৰিবৰ বাবে পাব। এয়া অলপ আমি দুজনে খেলিলোঁ, গৈছোঁ যেতিয়া অলপ ফূৰ্তি কৰিলোঁ। এওঁ পৰা নাইকিয়া, অলপ কেনেকৈ হেৰি কৰি মই দেখাই দিছোঁ। মোৰ যদি কথাখিনি কোৱাত অকণমান আপোনালোকে প্ৰব্লেমো পায়, তেনে শুধৰাই ল'ব, মই বেয়া নাপাওঁ। কাৰণ ইয়াত মোৰ ডাঙৰ ভতিজা, তাইৰ লগতো অলপ ধেমালি কৰিলোঁ। তাই লখিমপুৰৰ পৰা আহি আকৌ নগাঁও যাব লগা হ'ল। সেইবাবে ভিডিঅ'টো আগতে ভইচখিনি তাই দিয়ে, আজি মই দিবলগীয়া হ'ল। বহুদিন ভিডিঅ' দিয়াই নহ'ল, কাৰণ মই শিকা নাই। মই শিকিম আৰু লাহে লাহে, চেনেলটো মোৰেই হয়। এইয়া ভাগিনজনীও আহিছে খেলিবৰ বাবে দৌৰি। তাইৰ লগতো অকণমান খেলিম, কাৰণ মই বহুত দিনৰ মূৰত ইয়াত আহিছোঁ, 3 বছৰৰ মূৰত। এয়া তাইৰ লগত খেলিছোঁ। এয়া মোৰ ডাঙৰ বা ডাঙৰ ছোৱালী হয়। এয়া চাব দেই মোৰ কি হয়, মই বহুত দূৰ উফৰি পৰিমগৈ। আপোনালোকে ভুলতো ল'ৰা ছোৱালী আনিলে ইয়াত নুঠাব। উঠালেও অকণমান আপোনালোকে ছাইডত ৰৈ থাকিব, কাৰণ বহুত কষ্ট পালোঁ মই। মোৰ হাততো বহুত দুখৰ এৰাই গ'ল, ভাগিনজনী হাততো এৰালে, আৰু মই বহুত দূৰত উফৰি পৰিলোঁগৈ। ভাগিনজনীক মই ৰখাবলৈ চেষ্টা কৰোঁ যদিও মই ৰখাব নোৱাৰোঁ, কাৰণ টাইলছ লগোৱা যে বহুত দূৰ গুচি যায়। সন্মুখত ৰৈ থাকিলে হয়তো মোৰ প্ৰব্লেম হ'লহেঁতেন। এওঁ মোক সন্মুখৰ পৰা আঁতৰাই দিলে। মই ছাইডত ৰৈ তাইক ৰখাবৰ বাবে চেষ্টা কৰিছিলোঁ। ভতিজাজনীক তাইক আহিব মই মানা কৰিলোঁ। চব কিমান দূৰ উফৰি গ'ল। হাঁহি দিলোঁ কাৰণে ইমান ফিল নহ'ল, কাৰণ পিছত মই অনুভৱ কৰিছোঁ বহুত দুখ পালোঁ। মোতকৈ ভাগিনজনীৰ হাতত বেছি হেৰি হ'ল, জখম হ'ল। গণেশ মন্দিৰৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ আঁতৰত আছে দুৰ্গা মন্দিৰ ভাগ। আপোনালোকক আঁতৰৰ পৰাই দেখাবলৈ চেষ্টা কৰিম। এইফালে এইটো এটা বাইপাছ বনাই আছিলে, হ'ল, পিছে মই আহোঁতে হোৱা নাছিলে। ৰাস্তাখিনিতো বহুতেই ধুনীয়া লখিমপুৰত। সেয়া চাওক, তাই দুখ পালে হাতটো।
তাই আমাক কোৱাও নাই, ঘৰত গৈহে কয়। সেয়া দুৰ্গা মন্দিৰ ভাগ অলপ অলপ দেখিছোঁ আৰু। দুৰ্গা মন্দিৰ কাষতে তৰমুজ বিকি আছিলে, এয়া তৰমুজ ল'লোঁ খাম বুলি। ভাল বুলি ভাবিছিলোঁ, ঘৰত কাটি চাইহে গম পালোঁ ভাল নহ'ল, বৰ ভাল নহয়। এয়া সৰু ল'ৰা ছোৱালীয়ে খেলা জোলনা বিকি আছে দুৰ্গা মন্দিৰ নিচেই কাষতে। ভাগিনজনীক ল'ব বিচাৰিছিলোঁ, কিন্তু তাই হেনো নিলে, ঘৰৰ ওচৰতেই হয় তাই। এয়া চব কিমান মৰম লগা পৰিৱেশ। ইয়াৰ ভিতৰত যাব পৰাহেঁতেন ভাল লাগিল হয়, কাৰণ মই ইয়াত সোমোৱা নাই, গণেশ মন্দিৰতহে সোমাইছোঁ। আকৌ আহিলে চাগে বাৰ ঘৰত কেতিয়াবা সোমাব পাৰিম বুলি এইবাৰ মই মনতে আশা কৰিহে আহিছোঁ যে ভৱিষ্যতে আহিলে মই ইয়াত এইবাৰ সোমাম, এখন শৰাই দিম বুলি। প্ৰথম সোমাই যোৱা গেটখন অলপ দূৰ হয়, কাৰণ বাটৰ পৰা মই দেখাইছোঁ কাৰণে বহুত ওচৰ লাগিছে। এইফালেদি দেখিছেনে? এইফালেদি সোমাই গৈ পাক লৈ তাত পাবগৈ লাগে। এইখিনিতে আমি ফটো দুকপিমান মাৰিলোঁ, আপোনালোকে চাগে জানেই ফটোৱেইটো মেইন হয় ন। এইখিনিতে ফটো মাৰিলোঁ, দান পত্ৰটোতে অলপ কিবা এটা দিলোঁ আৰু আমাৰ হৈ। নিচেই কাষতে ভিনদেউ মানে ডাঙৰ ভিনদেউ বায়েকৰ ঘৰ, তাত আমাক ভাত খাবলৈ মাতিছিলে। এডাল হাকো পাৰ হৈ যাব লাগে। সেয়া চব। এইকণ গেন্ধালী নদী বুলি কয় লখিমপুৰ। পুতুককৈ পানীটো ওপৰলৈ উঠি আহে, আকৌ পুতুককৈ শুকাই যায়, বৰ বেলেগ ধৰণৰ হয় ইয়াত। কাৰণ আমাৰ ইয়াত নাই, আমি দেখা নাই ইমান। বৰষুণ দিলেই গোটেই ফুলি যাব, আকৌ ৰ'দ দিলেই শুকাই গুচি যায়। এয়া আমি এজনী এজনীকৈ পাৰ হৈছোঁ। তাত ভাত খাবৰ মাতিছিলে, ভাত খাবলৈ দেৰিয়ে হ'ল আমাৰ, তেওঁ সোমালোংগৈ আৰু কিবাকৈ। সেয়া চব। যাওঁতে অলপ কষ্ট হৈছে, কাৰণ আমাৰ অভ্যাস নাই। বিশেষ ভয় কৰিবলগীয়া কথাও নাই, অভ্যাস নাই যদিও, কাৰণ তলত পানীও কম আৰু ইমান দৰো নহয়। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। নমস্কাৰ।